হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। যিহেতু মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে হালধিৰ আৰু তেলৰ ভিডিঅ'টো লগতে বিয়াৰ ভিডিঅ' মই একেলগে দি দিম। তো এতিয়া বৰ্তমান চলি আছে হালধিৰ ফাংচন। তো কইনা আমাৰ ডান্সত লাগি আছে। মই আহি পালোঁ বিয়াৰ ঘৰত। তো চাই থাকক আপোনালোকে আৰু আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাব। তো এয়া আমিও সকলোৱে অলপ ডান্স কৰিছিলোঁ। যিহেতু আমি ইমানো ডান্স কৰিব নাজানো, তথাপিও কইনাই ৰিকুৱেষ্ট কৰাৰ কাৰণে আমি সকলোৱে অলপ ডান্স কৰিলোঁ। আৰু সকলোৰে ডান্সৰ ভিডিঅ' মই অলপ দি দিছোঁ। গানবিলাক দিব নোৱাৰিলোঁ কাৰণ কপিৰাইট লাগি যাব কাৰণে দিয়া নাই আৰু গানবিলাক। এয়া আমি কিন্তু সকলোৱে ইমান ৰিহাৰ্চেল কৰা নাই। এবাৰ বা দুবাৰ এনেকুৱা ৰিহাৰ্চেল কৰি তেলৰ আগা দিনাখন আমি আজি ডান্স কৰিছোঁ। আৰু তো মই আগতে ক'লোঁ নহয় আমি ৰিহাৰ্চেল কৰা হোৱা নাছিল। তো ইহঁত দুটাই মানে ডান্সৰ ষ্টেপে পাহৰি গ'ল। তো এয়া আকৌ ফাৰ্ষ্টৰ পৰা লগাব কৈছিল গানটো। মই মানে ভিডিঅ' কৰাই নহ'ল, সিহঁত দুটাই নাছিলে আৰু এনেকৈয়ে। তো কেনেকুৱা লাগিছে জনাব কমেণ্টত। ইফালে আমাৰ কইনাক চাবৰ কাৰণে অডিয়েঞ্চ চাওকচোন কিমান বহি আছে। আমাৰ কইনা ডান্স কৰিয়ে আছে। তো আমি সকলোৱে ফটো তোলাত ব্যস্ত। ইফালে আমাৰ কইনাৰ ফটোশ্বুট ভাইটিহঁতৰ লগত। এয়া বিয়াৰ পেণ্ডেলখন দেখাই দিছোঁ এবাৰ। ইফালে মেহেন্দি লগাত ব্যস্ত। এইফালে আকৌ আমাৰ কইনাৰ মাকো কম নহয়, বিয়া হিলাই দিছে কিন্তু। এয়া কইনাৰ লগত কইনাৰ মাক একেলগে ডান্সত ব্যস্ত। তো এয়া আমি ডান্স কৰি ভাগৰ লাগিলে। তো এইফালে চাহ আনিছে। তো আমি সকলোৱে চাহ খালোঁ। তো এয়া তেলৰ আগত ডাঙৰক তামোল দিয়ে। এয়া মাকক তামোল দিওঁতে মাকে কান্দিলে। তো আমাৰ কইনাও কান্দিছে আৰু দুখ কৰিছে। আমাৰ কইনাই যিমানে ফূৰ্তি কৰি নাথাকক কিয় এইখিনি টাইমত মানে কোনেও ৰখাব নোৱাৰে, চকুৰ পানী ওলাবই আৰু। তো এয়া কইনাৰ দেউতাক আহিছে, কান্দিব মানা কৰিছে আৰু সকলোৰে চকুৰ পানী ওলাইছে আৰু দুখ লাগিছে। তো এয়া আমাৰ কইনাই দেউতাকক তামোল দিলে, আশীৰ্বাদ ল'লে আৰু দেউতাকৰ। তো এয়া চোতালত যিমানখিনি মানুহ আছে আৰু সকলোকে তামোল দিব লাগে। এয়া কইনাই তামোল দিব ওলাই আহিছে চোতাললৈকে।
এয়া তেলৰ নিয়ম আৰম্ভ হৈছে আৰু এয়া কইনা চোতাললৈকে ওলাই আনিছে। আমাৰ কেমেৰামেনক চাওকচোন, মানে মোৰ হাজবেণ্ড ফটোশ্বুট কৰি আছে। আমাৰ কইনাক চাওক, নাচি নাচি ওলাই আহিছে। এয়া তেলৰ পীৰাত বহিলে, এতিয়া তেল দিব কইনাক। এয়া আমাৰ কইনাই দুলীয়াক মানা কৰি আছে, মানে তেল দিয়া হোৱাৰ পিছত দুলীয়াই দাঙি ঘৰলৈকে লৈ যায় আৰু কইনাক। তাই কৈ আছে মই পৰি যাম, মোক দাঙিব নালাগে। মানে ইহঁত কেইজনীয়ে নামানে, মানে আৰু দাঙি নিবই আৰু নিয়মটো কৰিব। এনেকৈ তিনিওজনী ধৰি তাইক দাঙি লৈ গ'ল আৰু ভিতৰলৈকে। এনেকৈয়ে তেলৰ নিয়মটো ৰাতি 3বাৰ আৰু ৰাতিপুৱা 2বাৰ তেলৰ পীৰাত বহে আৰু কইনাৰ তেল দিয়ে। কিন্তু মই ইমান দেখুওৱা নাই, ৰেকৰ্ডিং 2বাৰে কৰিছোঁ। এয়া তাইক দাঙি লৈ আহিলে ঘৰৰ ভিতৰলৈকে ধুনীয়াকৈ। তো এনেকৈয়ে তেলৰ নিয়মটো শেষ। আমি সকলোৱে তাতে ভাত পানী খালোঁ। খাই মানে মেহেন্দি লগোৱাৰ আৰু কাম আছিলে, আমি মেহেন্দি লগালোঁ। 1টা বজালৈ কাম কৰি আছে। আমাৰ ল'ৰাকেইটা পূৰা কাম কৰি আছে লাইটিঙৰ। ইফালে আমি সকলোৱে মেহেন্দি লগাত ব্যস্ত। এয়া মেহেন্দি লগোৱা হৈ গ'ল, ফটোশ্বুট চলি আছে। আমাৰ কেমেৰামেন 1টা বজালৈকে ঘৰ যাই পোৱা নাই কইনাৰ কাৰণে। ইফালে মেহেন্দি লগা হোৱা নাই। তো এনেকৈয়ে মেহেন্দি লগাই দি তাইক সকলো কামবোৰ ফিনিছ কৰি এয়া লাইটিঙৰ কাম চলিয়ে আছে। আমি ঘৰত গুচি আহিলোঁ আৰু। তো ৰাতিপুৱাৰ বিয়াৰ ভিডিঅ'টো আপোনালোকে চাই থাকক লাষ্টলৈকে। বিয়াৰ ভিডিঅ'টো একেলগে দি দিছোঁ। এয়া গাড়ীত উঠিছোঁ, ঘৰত আহিব 1টামান বাজিলে ৰাতি। পালোঁ কইনাৰ ঘৰ, আজি বিয়া। ইফালে ৰভা পেণ্ডেল। ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ। ৰেডি হৈ আহোঁতে অলপ দেৰিয়ে হ'ল আৰু দুপৰীয়াৰ সময় যিহেতু পূৰা মানুহৰ ভিৰ। এতিয়া 1টামান বাজিছে দিনৰ। আহিয়ে মানে ৰখাৰখি নাই আৰু কইনা কৈছে ভিৰ হৈয়ে থাকিব, তোমালোকে খাই আহা। তো এয়া ভাত খাব বহিছোঁ। ইহঁত 2টা আগত পূৰা প'জ দি আছে। তো এনেকৈয়ে ভাত খাই ওলাই আহিলোঁ আৰু ইমান ৰেকৰ্ডিং কৰা নাই ভাত খোৱাৰ। এয়া মানুহ দিনৰ টাইম যিহেতু পূৰা মানুহ ভিৰ হৈ আছে। এয়া আমি কইনাৰ লগত ৰভাত বহিলোঁ, ফটোশ্বুট কৰিলোঁ অলপ। আমাৰ কইনা কেনেকুৱা লাগিছে জনাব আপোনালোকে। এয়া এইজনী মোৰ ডাঙৰ ভাগিন, ইমান মৰম লাগে। এয়া আমাৰ কইনাৰ মাক, কইনাই ভাত খাব গ'ল। তো এয়া কইনাৰ মাকে ৰভাত বহি আছে আৰু আমাৰ লগত।
এইফালে মোৰ হাজবেণ্ড কেমেৰা লৈ পুৰা ফটোশ্বুট কৰি আছে। এয়া আমাৰ কইনাৰ ভাত খোৱা হৈ গ'ল, তো এয়া ভাইটিহঁতৰ লগত ফটোশ্বুট কৰি আছে। ইফালে বাহিৰত সকলোৱে ৰিলছ ফটো চব কৰি আছে আৰু বহি আছে। ফাইনেলি আমাৰ বাইদেউ আহি পালে। তাই এইকেইদিন নাছিল, সিহঁতৰ বায়েকৰ বিয়া আছিল, তো তাই তাতে ব্যস্ত আছিলে। আৰু ৰাতিৰ পৰিৱেশ বিয়াৰ, আমাৰ কইনা বা ক'ত আছে চাওঁ ভিতৰত গৈ। এয়া ৰাতিৰ পৰিৱেশ, আমি সকলোৱে ফটোশ্বুট কৰি আছো কইনাৰ লগত। এয়া আজিকালি চলি আছে নহয় কইনা দৰাক আল্টু ফাল্টু গিফ্ট দিয়া, মানে আমাৰো ছোৱালীকেইজনীয়ে প্লেনিং কৰিলে আৰু যে তাইক এনেকুৱা কিবা আল্টু ফাল্টু গিফ্ট দিওঁ বুলি। সকলোৱে মানে আদা নহৰু চাবোন যি পাইছে আৰু সকলোবোৰ পেকিং কৰিছে তাইক দিব। এয়া সকলোৱে এটা এটাকৈ দি আছে। बैठा दिया फलक पे मुझे खाक से उठा के, यारा तेरी यारी को मैंने तो खुदा माना, याद करेगी दुनिया तेरा मेरा अफसाना, तेरे जैसा यार कहाँ ऐसा याराना। এয়া কিমানবোৰ গিফ্ট উঠিছে চাওক, তাই পুৰা তৰকাৰী বনাই খাব পাৰিব। সিহঁত দুটাই পুৰা চুট পেণ্ট পিন্ধি। ইফালে অলপ মানুহ কমিছে আৰু দৰা আহিব হৈছে। আমাৰ কইনা পুৰা ৰভাত বহি আছে। ইফালে আমাৰ কইনা ৰখি আছে, দৰা সাজি আহি আছে। আৰু এয়া ইফালে দৰাৰ কাৰণে বহিবৰ কাৰণে যোগাৰ কৰিছে। দৰা আহি পালে পুৰা ফটকা ফুটাই আছে। এয়া দৰা আৰু দুলীয়াক পানী খুৱাই আছে, পৰিছে আৰু মিঠাই আৰু গাখীৰ খুৱাই দিয়ে। তো এয়া খুৱাই আছে মিঠাই খোৱা চাই আমি দৌৰিছোঁ পুৰা। এয়া স্প্ৰে মাৰি আছে। এইফালে আমাৰ ইহঁত কেইজনী দৰা চাব ৰখি আছে। এয়া আমাৰ দৰা আৰু দুলীয়া আহি ৰভাত বহিলে। এইফালে ঘৰৰ ভিতৰৰ পৰিৱেশ, আমাৰ কইনা বহি আছে। যাবা ৰেডি না পুৰা? যাও পুৰা ৰেডি দে। আৰু কালি নাকেন নি এয়া দৰা ঘৰৰ পৰা অনা নিকাহৰ পাটৰ কাপোৰ পিন্ধালে কইনাক, সজাই আছে এতিয়া। এয়া আমাৰ দৰা আহিছে। ইয়াতে এটা বহুত ডাঙৰ ঘটনা হয়, আপোনালোকক দেখাই আছো, চাই থাককচোন।
কি হ'ল জোতা চুৰ কৰিব মানে সকলোৱে ৰেডি হৈ আছিল আৰু দৰাই মানে জোতা নুখুলে এয়া মই আহিছোঁ জোতা ভৰিৰ পৰা খুলি লৈ দৌৰিলোঁ মোৰ পিছে পিছে আৰু দৰাও দৌৰিছে সেইকাৰণে সকলোৱে চিঞৰিছে আৰু মানে দৰাইতো জোতা নুখুলেতো আমি চুৰ কৰিবতো নোৱাৰিম সেইকাৰণে চুৰ কৰা নাই কিন্তু কাঢ়ি লৈ গ'লোঁ আৰু এয়া এতিয়া দৰাই ভাত খাই আছে এইবাৰ আমাৰ দুলীয়াক চাবচোন এপাত জোতাটো মই লৈ গ'লোঁ যিপাত পিন্ধি আছিল সেইপাত মানে তাই খুলি ল'ব আৰু সেইকাৰণে হালিছে খুলিব এতিয়া নিকাহৰ বাবে দৰা আহিছে কইনাৰ কাষত বহিব এতিয়া নিকাহ হ'ব এয়া কইনাৰ দেউতাকে আশীৰ্বাদ দি আছে এয়া সকলোৱে আশীৰ্বাদ দিলে আৰু সংসাৰখন যাতে দুয়োটাৰে ভাল হয় সকলোৱে আশীৰ্বাদ কৰিব আপোনালোকেও নিকাহখন হৈ গ'ল এয়া নিকাহৰ লাডু ভগাইছে ইফালে আমাৰ দৰাই কইনাক মিঠাই খুৱাই দি আছে আমি সকলোৱে লগ লাগি ভিনদেউ জোতা চুৰ কৰা পইচা খুজি আছিলোঁ এয়া কইনাৰ মাক আশীৰ্বাদ দি আছে দুয়োটাকে এয়া আমাৰ কইনা যাব ওলালে সকলোকে টাটা বাই বাই দি আছে এয়া আমাৰ কইনা ধুনীয়াকৈ হাঁহি হাঁহি বিদায় ল'লে তাইক বহুত মিছ কৰিম তাইৰ সংসাৰখন যাতে সুখৰ সংসাৰ হয় সকলোৰে দোৱা থাকিল আপোনালোকেও দোৱা কৰিব এইখিনিয়ে আছিল বিয়াৰ ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আপোনালোকে আগৰ ভিডিঅ'কেইটাত বহুত মৰম দিছে যদি কোনোবা আগৰ ভিডিঅ'কেইটা চোৱা নাই তো প্লিজ চাব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব লগতে মোৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকৰ ভাল লাগে তো লাইক কৰি দিব